বাধাৰে ওজন গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰ হ'বলৈ যে মন যাত্ৰা হেঁপাহিছিলতে সাগৰ সমান যাত্ৰা অকমানি হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ফাইনেলি আজি আমি ওলাইছোঁ ঢেকীয়াখোৱা বৰনামঘৰলৈ বুলি হালদিঙৰ পৰা এতিয়া আমি আছোঁ হালদিং থানাৰ সন্মুখত আৰু এইফালে আৰু দুজন আহিব বাকী আছে পিছফালে জান আছে ৰাজা আছে বিষ্টু আছে দেখুৱাই দিছোঁ পিছফালৰ পৰা কিবা এটা কওঁ তো গাইজ আজি ঢেকীয়াখোৱা নামঘৰলৈ যাব ওলাইছোঁ তো আশা কৰোঁ যে আপোনালোকে ছাপোৰ্ট পাব লাগে আপোনালোকৰ আৰু বিষ্টু গৈ পিনি ভাল লাগিব না আজি ভাল লাগিব সেইকাৰণে যাব ওলাইছোঁ ভাল লাগিব কিমান ভাল লাগিছে বেছি ভাল লাগিছে আৰু এই চাইকেল কেইখন দেখুৱাই দিছোঁ এইখন এখন আছে চাইকেল আছে এইখন এখন লেডিজ আছে লেডিজ দুখন জেণ্টছ দুখন আৰু এখন আটাইতকৈ পুৰণা চাইকেল দেই এইখনক ৰেচপেক্ট কৰিব লাগিব কাৰণ এইখন চবচে পুৰণা চাইকেল আজি যোৰহাট ডিষ্ট্ৰিক্টলৈ গৈ আছে আমাৰ বিষ্টু ছাৰ ফ্ৰেণ্ড এয়া দুজন আহি পালে এয়া ভাইটি আৰু এইফালে কানাই আমি এতিয়া যাত্ৰাটো আৰম্ভ কৰোঁ আৰু এইফালে ব্লগ বনাব লাগি গৈছে পুৰা ঠিক আছে এতিয়া আমি যাত্ৰাটো আৰম্ভ কৰোঁ চাই থাকক আপোনালোকে ভিডিঅ'টো গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰ হ'বলৈ যে মন যাত্ৰা আহি আমি বৰবাম পালোঁ এয়া চাওক বৰবাম আৰু এতিয়া আমাৰ লগৰকেইটা পিছফালে থাকি আহিলে মানে সেইকাৰণে এতিয়া অলপ ৰৈ দিছোঁ সিহঁতে অহালৈকে অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা জেনাকি আঁকি যামে মনে কৰা অভিমান চ' ফ্ৰেণ্ড আমি আহি আমগুৰিত টাউন পালোঁহি এতিয়ালৈকে দোকান খোলা আৰম্ভ কৰিছে লাহে লাহে আৰু এতিয়া বেক কৰি দেখুৱাই দিছোঁ আপোনালোকক চাব এতিয়া চ' ফ্ৰেণ্ড আমি জাজি পাবলৈ হ'লোঁ আৰু অলপ দূৰ গ'লে জাজি পাম আৰু পিছফালে দুটা চাইকেল থাকি আহিলে আমগুৰিত কাৰণ সিহঁতে কিবা এটা ভোক লাগিছে হেনো খালী পেটত আহিছে সেইকাৰণে কিবা এটা মাৰি আছে পৰঠা চৰঠা মাৰি আছে চাগে এতিয়া আমি যে অলপ জাজিত গৈ ৰখিম জাজিত একদম ফেফনি উঠি গৈছে এতিয়া কথা চথা নকওঁ চিধা জাজিত গৈ লগ পাই আছোঁ অলপ আগত গৈ চ' ফ্ৰেণ্ড আহি আমি এতিয়া জাজি পালোঁহি আৰু এখন হোটেলত ৰখিছোঁ আমি এইফালে বেক চাইডে আৰু আমাৰ দুটা চাইকেল ইফালে পিছফালে আছে তিনিজন ভাগৰ লাগি গৈছে নন ষ্টপ একো খাই হোৱা নাই এতিয়া হোটেলত আছোঁ চ' ফ্ৰেণ্ড আমি হোটেলৰ পৰা ওলালোঁ আৰু এতিয়া জাজি পূৰা ফাইনেলি পূৰা টাউনটো পামগৈ আৰু তাৰপিছত ইডোখৰ আৰু এতিয়া নৰখোঁ ক'তো চিধা গৈ আছোঁ সাজি ল'বলৈ নিজাকৈ সপোনৰে পৃথিৱী এখন জুখি চাবলৈ সন্মুখত আছে কত বাধাৰে ওজন গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰ হ'বলৈ যে মন যাত্ৰা হেঁপাহিছিলতে সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা জেনাকি আঁকি যামে মনে কৰা অভিমান চ' ফ্ৰেণ্ড আমি এতিয়া কলীয়াপানী পালোঁ আৰু এতিয়া গৈ আছোঁ টিকাও বিষাই গৈছে ভৰিও বিষাই গৈছে তাৰ ৰাজা নিচিনা বহি গৈ আছে চুটোৰ বাইটোৱে গৰম উঠি গৈছে ঘামিও গৈছোঁ পূৰা আৰু চ' ফ্ৰেণ্ড মোৰ এইটো চেনেলত এটা ৰিকুৱেষ্ট কৰিম আপোনালোকক সেইটো ৰিকুৱেষ্টটো যদি আপোনালোকে সম্পূৰ্ণ কৰি দিয়ে মই আপোনালোকক এটা চেলেঞ্জ ৰাখিম চেলেঞ্জটো হ'ল মোৰ এই ইউটিউব চেনেলটো 1K ছাবস্ক্ৰাইবাৰ কৰি দিয়ক আপোনালোকে প্লিজ 1K ছাবস্ক্ৰাইব কৰি দিয়ক আৰু
আমি তেতিয়া গৈ আছোঁ গৰম পানী ৰিজাৰ্ভ কাৰ্বি আংলঙত বা দেওপানীও দেখাবলৈ চেষ্টা কৰিম আপোনালোকক চ' চাই থাকক ভিডিঅ'টো হয়তো কণ্টিনিউ কৰক লগ পাই আছোঁ আপোনালোকক আহি থাকোঁতে এই বিস্তুৰ চাইকেলৰ চেইনটো পৰি গ'ল এতিয়া চেইনটো নুঠাই পিনে আহি আছে এইফালে আমি অলপ ৰৈ দিছোঁ উঠিলা চাইকেল চেইন উঠিলে বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতুৰি পাৰি হ'বলে যে মন যাত্ৰা হেঁপাহিছিলতে আমি ফাইনেলি টিয়ক আহি পালোঁ কানাই তইতো উঠি আহিছ বহুত আৰাম কৰিছ এতিয়া চলাবি ভাগৰ লাগি গৈছে একদম এইফালে ৰাজা এইয়া কিনো চেলুট এই একদম হালুৱাটিঙৰ পৰা ঘৰৰ পৰা এই চাইকেল মাৰি আহিছে ইয়ালৈকে সকলো নন ষ্টপ আমিতো বাৰু চেঞ্জ কৰিছোঁ জানো চেঞ্জ কৰিছে চ' ফ্ৰেণ্ড আকৌ এতিয়া ওলাই যাওঁ অলপ ৰৈ দিছিলোঁ আমাৰ ব্লগাৰ আমাৰ এই জানৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে নতুন হয় এতিয়া লং ভিডিঅ' এটা দিয়া নাই এতিয়া ফাৰ্ষ্ট টাইম ব্লগ কৰি আছে মোৰ লগত মই ৰিকুৱেষ্ট কৰাৰ কাৰণে ঢেকীয়াখোৱা বৰনামঘৰলৈ আহিছে এতিয়া শ্বৰ্ট ভিডিঅ' দি আছিলে আগৰ পৰা আৰু দি আছে কিবা এটা কৈ দিয়ে চেনেলটোৰ বিষয়ে ছাবস্ক্ৰাইব কৰিব ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে মজা এডিট কৰে ভিডিঅ' মই বাৰু ইমান নাজানো তথাপিও মই চিম্পল ভিডিঅ'বোৰে দি থাকোঁ আৰু এতিয়া চিধা গৈ থাকোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা জেনাকি আঁকি জানে মনে কৰা অভিমান ফ্ৰেণ্ড আমি এতিয়া অলপ ব্ৰেক লৈছোঁ ব্ৰেক লৈ মানে এতিয়া কি হ'ল লাল চাহ আনিছোঁ ঘৰৰ পৰা এইফালে ফ্লাক্সত ভৰাই দুটা ফ্লাক্সত লৈ আহিছিলোঁ লাল চাহ বাকী আছে ঐ মোৰ চাহ কৈ চাহ দে থৈ দে লাল চাহ ফ্ৰেণ্ড অলপ সময় ৱেইট কৰক আমি পাই আছোঁ ঢেকীয়াখোৱা বৰনামঘৰ অলপ গৈ পিনে পাই আছোঁ এইফালে বিস্তুৰ চেইন পৰি গৈছিলে মানে সেইকাৰণে আমি ৰৈ দিছিলোঁ এতিয়া আকৌ ওলাইছোঁ গৰম উঠি গ'ল দেই কিন্তু আজি বতৰটো কিন্তু আমাক চাইছে দেই ভগৱানে কৰাত ৰ'দো নাই বৰষুণো নাই একদম কুমকুমীয়া একদম কুহুমীয়া হৈ আছে ন বৰষুণ নাই দিয়া আৰু এইফালে ৰিলছ বনাই আছোঁ ঠিক আছে এতিয়া আমি একেবাৰে এতিয়া আমি লগ পাই আছোঁ ঢেকীয়াখোৱা বৰনামঘৰত আপোনালোকে চাই থাকিব ভিডিঅ'টো সজোৱা জীৱন ছবিখন সাজি ল'বলৈ নিজাকৈ সপোনৰে পৃথিৱী এখন জুখি চাবলৈ সন্মুখত আছে কত বাধাৰে ওজন গানৰে গুঞ্জন আলোড়ন বুকুতে ঢেকীয়াখোৱা বৰনামঘৰৰ প্ৰধান গেট পাৰ হৈ আহিলোঁ মানে মেইন গেটটো পাৰ হৈ আহিলোঁ এতিয়া অলপ ইয়াতে চাকি তাকি লৈ লওঁ আমাক 3 কচু দিয়ক তাৰপিছত তেল দিব সৰুটো তাৰপিছত মাচিছ ধূপ চব দি দিব তই দিবি ন লৈ ল তোৰ ভাগত লৈ ল তই নাই আমাৰ এইটো বেলেগ হিচাপ চব ফ্ৰেণ্ড আমি একেলগে ইয়াতে বস্তুখিনি লৈ লওঁ আহোঁতে যদি এইটো খোলা থাকে স্পাইৰেল পটেটো নিশ্চয় খাম স্পাইৰেল পটেটো যদি আহোঁতে খোলা থাকে চেষ্টা কৰিম খাবলৈ চ' ফ্ৰেণ্ড বস্তু লৈ হৈ গ'ল এয়া মাটি চাকি চগচ তাৰপিছত ধূপ তেল চেল চব লৈ ল'লোঁ সেইফালে যা লৈ ল'বি যা এইফালে আমাৰ হৈ গ'ল লৈ আৰু এতিয়া আমি চিধা নামঘৰত লগ পাই আছোঁ আপোনালোকক
ফ্ৰেণ্ড, এই ভিডিঅ'টোত সম্পূৰ্ণ ঢেকীয়াখোৱা বৰনামঘৰ যাত্ৰাটো সম্পূৰ্ণ দেখুৱাব নোৱাৰিম, কাৰণ এই ভিডিঅ'টো বহুত দীঘল হৈ যাব। আৰু ইয়াত এপিছ'ড 2 এটা লৈ আহিম। এপিছ'ড 2ত সম্পূৰ্ণ ভিডিঅ'টো ঢেকীয়াখোৱা বৰনামঘৰত সোমোৱাৰ পৰা একদম এণ্ডিঙলৈকে আপোনালোকে চাবলৈ পাব। এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।